Hello dosto, welcome back to my YouTube channel Ron bhai আপোনালোক আজি লৈ আনিলো শিৱসাগৰৰ তলাতল ঘৰ দেখাবলৈ বলক ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰো Hello dosto, goi asu তলাতল ঘৰ বলক ভিডিওটো চাই থাকক প্ৰথমৰ পৰা শেষলৈ চকু মানে একদম থৰ কৰি বলক বাইকত অলপ তেল খুৱাই লওঁ দেখিছে বাইকৰ এই তেলৰ অৱস্থা oh my god 112 টকা হৈ গ'ল নেকি 111 টকা লিটাৰ তেলৰ মুদিয়ে খালে হৈ গ'ল মুদিয়ে খাই দিলে আৰু 111 টকা লিটাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ বাইকখন ইয়াতে পাৰ্ক কৰি লওঁ তাৰপিছত গৈ থাকোঁ আৰু ইয়াতে বাইকখন পাৰ্ক কৰিলোঁ আৰু লগ কৰিলোঁ বাইদেউ হেৰি দিব টিকেট দিব দুটা হ'ব চেঞ্জ নাই আমাৰ তাত তাকে গুগল পে' হ'ব নাই ফোন পে' গুগল পে' কিবা পে'টিএম নাই ফোন পে' আছে হ'ব নাই এইটো ফাইনেলি টিকেট লৈ এণ্ট্ৰি তলাতল ঘৰলৈ দেন টিকেট ইয়াত লাগিব আকৌ টিকেট ইয়াতো লাগে বুলি কৈছে লগ ফালি মেলি খতম 50 ৰুপিজ ঠিক আছে তলাতল ঘৰৰ ফ্ৰণ্টত একদম ফ্ৰণ্টত উঠি কেনে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তলাতল ঘৰটো কি কেনেকুৱা মানে এইবিলাক চক আহোমৰ যুগৰ ইটা একোৱে হোৱা নাই এইবিলাক ইটা আহোমৰ যুগৰ এণ্ড মুঠতে কাটাই জেহেৰ হ'ব ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো সকলোৱে ঠিক আছে আহোম যুগৰে হয় তলাতল ঘৰটো হয়তো বহুতে আহিছে মই কিন্তু ফাৰ্ষ্ট টাইম আহিছোঁ বেটাৰ ফিলিং বুলি ক'ব লাগিব কিতাপত পঢ়িছিলোঁ ইয়াৰ বিষয়ে কিন্তু আজি ওচৰতে পাইছোঁ চ' কিমান ভাল লাগিছে মই ক'ব নোৱাৰোঁ সকলোৱে আহক তলাতল ঘৰ চাবলৈ এনেকুৱা কি মানে বতৰটো গুমা হৈ আছে মানে বৰষুণ জানেই অসমত এতিয়া কি চলি আছে অনলি বৰষুণ তথাপিতো বৰষুণৰ মাজতে আপোনালোকৰ কাৰণে টাইম উলিয়াই বা ব্লগটো বনাবলৈ আহিছোঁ আৰু এইফালে সোমাই যাওঁ ক'ত কি পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া সকলোকে শ্বেয়াৰ কৰি দিয়া আৰু মোৰ তলত দিয়া আছে ইনষ্টাগ্ৰামৰ লিংক তাত গৈ পিনে ইনষ্টাগ্ৰামটো ফ'ল' কৰি লোৱা নতুন আপডেট পাবৰ কাৰণে ভিডিঅ'ৰ আৰু এফালে সোমাই যাওঁ অ' মাই গড কৈছোঁ নাই একদম ডেঞ্জাৰ মানে অ' মাই গড ভয় লাগি গৈছে আহি এইফালেও সোমাই যাব পাৰে চাগে সেইগিলা চোৱাবিধ অ' মাই গড এইটো নহয় এইফালে সোমাই যাব পাৰি অ' মাই গড তলাতল ঘৰ মানে উঠি যাওঁ অ' মাই গড উঠি আহিলোঁ তলাতল ঘৰৰ ওপৰত আৰু এফালৰ পৰা উঠি যাওঁ চবফালে মুঠতে দুৱাৰ আকৌ ইয়াত পালোঁগৈ দেন সেয়া চাওক মানুহ আহি আছে ফাইনেলি অ'কে দেন চাওক না এইফালে চাওক না আপোনালোকে অ' মাই গড ভিউ সকলোৱে ভিউ চাওক না অ' মাই গড এয়া ভিউ চাওক আপোনালোকে কি ক'ম কাটাই জেহেৰ শব্দই নাই ক'বলৈ বুলি ক'ব লাগিব ভিডিঅ'টো অ' মাই গড শব্দই নাই ভিডিঅ'টো ক'বলৈ মানে ভাষা নাই মোৰ ৱৰ্ড নাই দেহৰ ভিতৰত আপোনালোকক ক'বলৈ চাওক এইফালে যাওঁ এইফালে গৈ চাওক এইফালে লাষ্ট এণ্ডিং আৰু এইটো তলাতল ঘৰ
আপোনালোকক এটা মানে হেভি বস্তু দেখাবলৈ গৈ আছোঁ। আহোম যুগৰ বম, ধামাকাদাৰ বম দেখাবলৈ গৈ আছোঁ, চাই থাকক। ইয়াত পানী নাই কি ক'ব লাগিব, এখনেই মেইন গেটখন তলাতল ঘৰৰ, এইফালেদি সোমাই আহিব লাগে। সেইবিলাক চক বিৰাট ডাঙৰ ডাঙৰ টপ থৈ দিছে, বম থৈ দিছে বিৰাট ডাঙৰ ডাঙৰ, আহোম যুগৰে বম। সেইবিলাক চক বিৰাট ডাঙৰ ডাঙৰ হেভি বম বুলি ক'ব লাগিব, আহোম যুগৰ। তেনেফালে মানে জিৰণি ল'ব পৰা যায় ইয়াত আৰামছে বহি মেলি সকলোৱে। আৰু এবাৰ চক তলাতল ঘৰটো। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আৰু আকৌ এদিন লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে, নতুন দিনৰ সৈতে। জয় আই অসম, জয় হিন্দুস্তান।